হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। আজি বহুত দিনৰ মূৰত আকৌ এটা মিনি ব্লগ লৈ আনিলোঁ আপোনালোকৰ মাজলৈ বুলি। আজি ভিডিঅ'টো ৰাতিপুৱা ব্ৰাছ কৰি থকাৰ পৰাই আৰম্ভণি কৰিলোঁ, যিহেতু আজি ওচৰতে বিহু আছে আৰু আমি যিহেতু তাত নাচিম, সেই গতিকে ভাবিলোঁ আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ। তো ৰাতিপুৱাই মই ফাৰ্ষ্টে উঠি লৈ পেলাই ধুনীয়াকৈ ফ্ৰেছ হ'লে চাহ একাপ বনাই ল'লোঁ আৰু চাহকণ খাই উঠিয়ে যিখিনি লাগতিয়াল কৰিবলগীয়া কাম সেইখিনি কৰি ল'লোঁ। আজি পিছে মই বেছি কাম কৰিবলগীয়া হোৱা নাছিলে, যিহেতু বা ঘৰত আছিলে। সেই গতিকে মই চাহকাপ খাই লাহে ধীৰে ধুনীয়াকৈ ফ্ৰেছ হৈ লৈ ঘৰটো সাৰি ল'লোঁ। চাহ খাই উঠিয়ে ঘৰটো সাৰি লৈ তাৰপিছতে দুপৰীয়া ধুনীয়াকৈ ফ্ৰেছ হৈ লৈ ভাতটো খাই পেলাই বজাৰৰ পৰা আহোঁ বুলি ভাবিলোঁ। নিজৰ অলপমান বজাৰ কৰিবলগীয়া আছিলে, সেই গতিকে ওলালোঁ। এইফালে ওলাইছোঁ গাইজ বজাৰলৈ যাবলৈ বুলি। যিহেতু বিহু আছে, আজি নাচিম, সেই গতিকে অকণমান বজাৰ কৰিবলগীয়া আছে। ব'লক আপোনালোককো দেখাম। এইফালে গাইজ বজাৰৰ পৰা আহি পাওঁতে বহুত বেছি দেৰি হৈ গ'ল, যিহেতু নিজৰ বজাৰ কৰাৰ লগতে ঘৰৰো অলপমান চব্জি ল'বলগীয়া হ'ল, সেই গতিকে অকণমান দেৰি হৈ গ'ল। আৰু এইফালে মই লগালগ বজাৰৰ পৰা আহি পাই ফ্ৰেছ হৈ লৈ মেকআপ কৰিবলৈ বুলি বহি গ'লোঁ, যিহেতু সময় বহুত কম আছিলে আৰু মোৰ বহুত বেছি দেৰিও হৈছিলে। সেই গতিকে এনেকৈয়ে মই মেকআপ কৰিবলৈ বুলি বহিলোঁ। তো যিমানখিনি পাৰোঁ আপোনালোকক সিমানখিনি দেখাইছোঁ, আৰু এনেকৈ উৎপাত লাগিলে মই ভিডিঅ' কৰিব নোৱাৰোঁ। তথাপিও চেষ্টা কৰিছোঁ যিমানখিনি পাৰোঁ সিমানখিনি দেখাবলৈ। আৰু মেকআপ এয়াতো আপোনালোকে জানেই সকলোৱে, যিহেতু মই প্ৰফেশ্যনেল মেকআপ আৰ্টিষ্ট নহয়, নিজে যিখিনি পাৰোঁ সিমানখিনিয়ে কৰোঁ। তো সেইকাৰণে আপোনালোককো দেখালোঁ। এতিয়া বেছি একো নকওঁ, চাই থাকিলে আপোনালোকে নিশ্চয় গম পাব। তো এইফালে লৰালৰিকৈ মই ধুনীয়াকৈ ওলাই লৈছোঁ। চ' গাইজ, এইটোৱে আছিলে মোৰ ফাইনেল লুকটো। কেনেকুৱা পালে কমেণ্টত জনাব, আৰু লগতে আমি নাচা ভিডিঅ' অকণমান এড কৰি দিলোঁ আপোনালোকৰ কাৰণে। কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিব। তাৰপিছতে এইফালে যিহেতু ভিডিঅ'টোত মিউজিকটো দিব নোৱাৰি, সেই গতিকে এনেকৈ মিউট কৰিয়ে দিবলগীয়া হ'ল, আৰু বহুত বেছি ফূৰ্তিও কৰিলোঁ। অন্য এটা ভিডিঅ'